হেল্ল' গাইছ, ভালে আছে আপোনালোকে? ময়ো ভালে আছোঁ। আৰু মই আজি এটা আমাজনত এটা বস্তু অৰ্ডাৰ দিছিলোঁ, ফাইনেলি আহি পালে। চলো বস্তুটো মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আহি যাক। এইটো বস্তুটো ডাঙৰ বক্স এটা। তো বক্সটোৰ ভিতৰতনো কি আছে চাওঁ, আৰু আপোনালোকক দেখাম কি কি আছে ভিতৰত। আপোনালোকে চাব জানে অকলশৰীয়া। ঠিক আছে, মোবাইলটোনো ক'ত থওঁ? মোবাইলটো থ'বলৈ মোৰ জেগা নাই বিশেষকৈ। তো ঠিক আছে, মই মোবাইলটো থোৱাৰ ব্যৱস্থা কৰি লওঁ। অলৰেডি খুলি চাইছিলোঁ এবাৰ, সেই বুলিহে। বাছ ইয়াত আহিলে চাৰিটা বস্তু। কি কি বস্তু আহিছে চাওঁ। এক নম্বৰ এইটো এটা বস্তু আহিছে, আৰু দুই নম্বৰত আহিছে এইটো এটা বস্তু, ডিজিটেকৰ হয়। তিনি নম্বৰত আৰু কি আহিছে? আচ্ছা, ইয়াত কিবা এটা ফচি আছে। আৰু এটা আহিছে, এইটো ডিজিটেকৰে হয়। আৰু কি আহিছে? এইটো এটা কিবা বস্তু হয়, নাজানো, খুলিলে দেখাম। আৰু কি আছে? এইটো এটা আহিছে, কিবা এটা বস্তু আহিছে। আৰু দেখাই আছোঁ, চব দেখাই আছোঁ আপোনালোকক। বাছ ইমানখিনিয়ে বস্তু আছে। বাছ খালী হৈ গ'ল, আৰু তাকে পূৰা খালী কৰি দিলোঁ। চলো কি কিনো আছে চাই লওঁ। চাৰিটা বস্তু কি কি আহিছে এইবিলাক থাক। তো মোবাইলটো বৰ্তমান ইয়াতে থওঁ, কি কিনো আছে চাই লওঁ। মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, তথাপিও আপোনালোকক দেখাওঁ। আচ্ছা, এইটো লক আছে নে কি আছে ইয়াত দেখাই লওঁ আগতে। 133 cm। আচ্ছা, ষ্টেণ্ড এইটো হৈ গ'ল, মোবাইল লোৱা এটা ষ্টেণ্ড, মোবাইল লগাবৰ কাৰণে। তো যিহেতুকে মোৰ থ'বলৈ একো বস্তু নাই, এনেকৈ হাততে ধৰি গুণ দিব নাম লাগে। বাছ অপেন কৰি দিলোঁ। বাছ এইটো বস্তুটো আহিব। এইটো খালী হৈ গ'ল, নাই একো। কি আছে ন, খুলি চাওঁ। আৰু আচ্ছা, কোৱালিটি ভালে আছেনে? কোৱালিটি ভাল আছে। এইটো কেমেৰা ষ্টেণ্ড থুলমুলকৈ। বাছ এইটো সৰুকৈ যদি ল'ব বিচাৰে এনেকৈ সৰুকৈ ল'ব পাৰে। মই প্ৰথমতে সৰুৱে কৰি লওঁ। ইয়াত লগত দিবলৈ কাৰণে, ইয়াত লগাবৰ কাৰণে কি আছে? ইয়াত লগাবৰ কাৰণে ইয়াৰ ভিতৰতে আছে কিছুমান বস্তু। কেমেৰা কোৱালিটি ইমান ভাল নহয়, তথাপিও মোবাইলটো অলপ ভাল জেগাত থৈ লওঁ। বাছ ইয়াতে থাক। এইটো কেমেৰা ষ্টেণ্ডৰ কাৰণে। ঠিক আছে, মই ইয়াৰ বস্তুটো ক'ত? ইয়াতে আছে। সৰু এটা বেগো দিছে। এইটো নিশ্চয় কিবা এটা। আচ্ছা, এইটো ইয়াৰ আছিলে। ঠিক আছে। এই বস্তুটো ইয়াত ফিক্স কৰা যায়। মোক পঠালি কৰোঁ। ঠিক আছে, মই বৰ্তমান এই ষ্টেণ্ডটোৰ সহায়তে মই ভিডিঅ'টো বনাওঁ। এইটো টান কৰি লওঁ। হৈ গ'ল। আৰু কেমেৰাটো বৰ্তমান মই ষ্টেণ্ডত সোমোৱাই দিওঁ, তেতিয়াহে যদি আপোনালোকক ভালকৈ পাৰিম। ওখ চাপৰো কৰিব পাৰি। বাকীবোৰ বস্তু আপোনালোকক দেখাই আছোঁ। বৰ্তমান মই কেমেৰাটো ফিক্স কৰি ল'লোঁ, যিহেতুকে যোনটো বস্তু আনিছিলোঁ তাৰ সহায়তে। এতিয়া ঠিক আছে। তো ইয়াৰ পিছত আৰু এটা আছে, এইটো এটা আছে আপোনাৰ। এইটো এটা কি বস্তু আহিছে? এইটো এটা ষ্টেণ্ডে হয়। আচ্ছা, এইটো এটা ষ্টেণ্ডে হয়। নকলে কিয়? আচ্ছা, খুলি গৈছে।
এইটো লক আছে ইয়াতো বাছ লকটো টান কৰি দিলোঁ আৰু ইয়াৰ লগত এটা আছে ইয়াৰ লগত আছে আৰু এইবিলাক কিছুমান এইবিলাক কিবা কিবি এইটো আছে ইয়াত লগাবৰ কাৰণে কেছটো টাইট কৰি দিলোঁ এইটো উল্টাকেহে লগালোঁ নেকি ঠিকে আছে এইটো এটা হ'ল ৰিং লাইট সৰু এটা ৰিং লাইট অৰ্ডাৰ দিছোঁ সৰু ৰিং লাইটটো চাওঁ কেনেকুৱা আচ্ছা এইটো ৰিং লাইটটো এইটো ৰিং লাইটটো USB টাইপৰ হয় এইটো USB টাইপ আৰু ইয়াত লগাই দিব লাগে ring light হৈ গ'ল এইটো ৰিং লাইটটো ৰিং লাইটত যেনেকৈ মন কৰিবলৈ কৰিব পাৰিব আৰু মই ৰিং লাইটটো ব্যৱহাৰ কৰি পেলাই চাওঁ কেনেকুৱা আছে কাৰণ দি পেলাই C টাইপ যিহে থাকে তো মোবাইল চাৰ্জাৰত দিলেও অন হৈ যাব আচ্ছা ইয়াত সুইচ আছে এইটো সুইচ অন কৰি দিলোঁ বহুত ধুনীয়া ফ'কাচিং আহিছে আৰু ইয়াত বহুৱা কমোৱা চিষ্টেম আছে এইটো আপুনি যদি বহাব বিচাৰে বহাব পাৰে আৰু ইয়াত যদি কমাব বিচাৰে এনেকৈ কমি দিব বাছ হৈ গ'ল বাছ লাইট এতিয়া মই লাইটৰ সহায়ত চাওঁ কেনেকুৱা হয় মোৰ ভিডিঅ'টো আৰু মই লাইটৰ ভিতৰতে দিওঁ এটা আছে যেনেকুৱা মন তেনেকুৱা কৰি ল'ব পাৰে এইটো লাইটত চাওক বহুত ধুনীয়া ক্লিয়াৰ হয় বৰ্তমান এইটো টাইট কৰা হোৱা নাই সেইকাৰণে পৰি গৈছে বাছ বহুত ধুনীয়া ক্লিয়াৰ হৈ গ'ল ফ্ৰিজ আৰু এটা বস্তু আছিলে এইটো মোৰ ভইচটো কেনেকুৱা আহি আছে ইমান সময় নাজানো কিন্তু মই এতিয়া ভইচটো চাওঁ এইটো এটা হ'ল মাইক যিটো ইয়াত কেবুল মাইক হয় এইটো কেবুল ৱায়াৰলেছ মাইক হয় এইটো আপোনাৰ মোবাইলত মই আপোনালোকক দেখাই আছোঁ এতিয়া কেনেকৈ ধৰণে এইটো ইউজ কৰিব লাগে এইটো অন অফৰ চুইচ ইয়াতো আছে ইয়াত অন অফ কৰিব পাৰে এইটো অট'মেটিক চাৰ্জিঙৰ ডিজিটেকৰে হয় চব ডিজিটেক এতিয়া ফাইনেল কথাটো হ'ল আপুনি যদি ফেচবুক ইউটিউব বা অইন যিকোনো ছ'চিয়েল মিডিয়াত কাম কৰিব বিচাৰে তো মই মাইকটো লগাই লওঁ মাইকটো লগাই দিলে হয়তো চাগে আৰু ক্লিয়াৰলি আপোনালোকে মোৰ ভইচটো শুনিব পাৰিব আগতে ভইচটো কেনেকুৱা আহিছিলে নাজানো কিন্তু এতিয়া কেনেকুৱা আহিছে আপোনালোকে ক'ব বাছ এইটো ইয়াত লগাই ল'লে হ'ল য'তে নহয় আপুনি যিমানটো দূৰতে নাথাকক আপুনি দূৰৰ পৰা যিকোনো কথা ক'ব পাৰে এতিয়া আৰু যিকোনো ৰেকৰ্ড কৰিব বিচাৰিলে কৰিব পাৰে তো মই এতিয়া কওঁ আপোনালোকে যদি ফেচবুকত বা ইউটিউবত ছ'চিয়েল মিডিয়াত যিকোনো জেগাত আপুনি কাম কৰিবলগীয়া হয় তো আপোনালোকক কিছুমান দৰকাৰী বস্তু দৰকাৰ আছে মানে যিকোনো বস্তু কাম কৰাৰ কাৰণে সঁজুলি আপোনালোকৰ দৰকাৰ যেনেকৈ ধৰণে আপোনাৰ মোবাইলটোতো ইম্পৰ্টেণ্ট 1 নম্বৰ হ'ল মোবাইল লাগিব আৰু 2 নম্বৰতে আপোনাৰ এটা ষ্টেণ্ড লাগিব সৰু এটা ষ্টেণ্ড লাগিব যেনেকৈ মই এইটো সৰু ষ্টেণ্ড মোৰ আগতে সৰু ষ্টেণ্ড নাছিলে তো ষ্টেণ্ডটো মই অৰ্ডাৰ দিলোঁ
আৰু ষ্টেণ্ডটো অৰ্ডাৰ দিয়াৰ পিছত আজি আহি পালে তাকে লৈ আহিল। তো ইয়াত এইটো ষ্টেণ্ডৰ আপুনি ধুনীয়াকৈ ভিডিঅ' শ্বুট কৰিব পাৰে, চব কৰিব পাৰে। ইয়াত চব বস্তু আছে, ওখ চাপৰ বা ওপৰ ফালে তল ফালে। ইয়াত এটা লেভেলো আছে, এইটো লেভেল। তো এই বস্তুখিনি আপোনালোকৰ দৰকাৰী বস্তুখিনি আপোনালোকে হ'লে তেতিয়াহে আপুনি কাম কৰিব পাৰিব, কাৰণ ভালকৈ আপুনি এটা ভিডিঅ' বনাব পাৰিব বা যিকোনো এটা কাম কৰিব পাৰিব। এনেকৈ ধৰণৰ পোহৰ থকা বা যিকোনো জেগাত পোহৰ লাগিব, পোহৰৰ ক্ষেত্ৰত এনেকুৱা হ'ব। মই সেইকাৰণে এইকেইটা বস্তু অৰ্ডাৰ দিলোঁ। আৰু আপোনালোকক যদি দৰকাৰ হয় আমাজনত যাব, আমাজনত একেলগতে আপোনাক 3-4টা বস্তু একেলগতে দি দিব। মই আপোনালোকক দি দিম, ইয়াৰ লিংকটো দি দিম আমাজনৰ। একেলগত 3টা বস্তু আপুনি অৰ্ডাৰ কৰিব পাৰে। মই আৰু এটা বস্তু অৰ্ডাৰ দিছিলোঁ, কিন্তু চৰি মইতো আপোনালোকক দেখাব পৰা নাই। যিকোনো মই দেখাই দি আছোঁ। বৰ্তমান মই এইটো ইউজ কৰিছিলোঁ আজি, তো ইউজ কৰাৰ কাৰণে এইটো এটা বস্তু বৰ্তমান হ'ল, এইটো হেলমেট হোল্ডাৰ হয়। হেলমেটত এনেকৈ আপুনি লগাই ল'ব পাৰিব, আৰু লগাই লৈ ইয়াত কেমেৰা বা মোবাইল যিকোনো বস্তু এটা ইয়াত লগাব। যিহেতুকে মই বাইক লৈ ঘূৰি থাকোঁ, তো বাইক লৈ ঘূৰি থকাৰ কাৰণে মোৰ এইটো দৰকাৰ। তো মই এইটো এটা, এই 4টা বস্তু মই অৰ্ডাৰ কৰিলোঁ একেলগতে। তো একেলগতে আজি আহি পালে। তো এতিয়া কথা হ'ল কি, যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তো মই আপোনালোকক লিংকটো দি দিম, তো আৰামত অৰ্ডাৰ কৰিব পাৰে। এই বস্তুকেইটা মই অৰ্ডাৰ কৰিলোঁ, আৰু আপোনালোকক এইটো কাৰণে দেখালোঁ যে আপোনালোকে যদি ইয়াত কাম কৰিব বিচাৰিছে, ফেচবুকত, ইউটিউবত য'তে নহওক কাম কৰিব বিচাৰিছে, তো এইকেইটা বস্তু আপোনালোকৰ দৰকাৰ, লৈ ল'ব। লৈ ল'লে বেছি দাম নহয়, এইবিলাক সৰু সুৰা ষ্টেণ্ড, আজিকালি চেলফি ষ্টিকতে যথেষ্ট কাম হৈ যায়। তো মই অলপ হেভি লৈছোঁ, কাৰণ মোৰ কেমেৰাৰ প্ৰয়োজন। তো কেমেৰাৰ কাৰণে মই এটা হেভিয়ে ল'বলগীয়া হৈছে। তো এনেকৈ বস্তুকেইটা লৈ ল'লে চব কৰিব পাৰে। তো গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু মোৰ ইউটিউব চেনেলটো বা মোৰ ফেচবুক পেজটো বা মোৰ ছ'চিয়েল মিডিয়াৰ যিটো ID আছে, ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক দিব, কমেণ্ট দিব, সেইবুলি আশা থাকিলে আপোনালোকৰ ওপৰত। তো বাই বাই, আজি ভিডিঅ' ইমানলৈ অন্ত কৰিলে। আৰু নেক্সট মই কালিৰ পৰা আপোনালোকক আকৌ পাৰিলে যিমানখিনি পাৰোঁ আপোনালোকক মই বেংগলোৰত থকা যিকোনো জেগা বা যিকোনো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো নমস্কাৰ, জয় হিন্দ, জয় ভাৰত।